দোস্ত ইমান গৰম বাঢ়ি আছে কিয় মানে ইমান গৰম লাগে কিয় আজিৰ পৰাতো 160 বছৰ আগে এনেকুৱা গৰম নাছিলে আজি ইমান গৰম লাগিছে কিয় আপোনালোকে এটা কথা নিশ্চয় সকলোৱে জানে যে গছ গছনি ধ্বংস হৈ আছে আৰু বেছিভাগ কমি আছে সেইকাৰণে গৰম বাঢ়ি আছে কিন্তু মই আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ এনে এটা ভিডিঅ' যিটো মানে আপোনালোকে নাজানে যে কিহৰ কাৰণে ইমান গৰম বাঢ়ি আছে যিটো মানে মই জানো এতিয়ালৈকে হয়তো আপুনি নাজানে তো চোৱা ভিডিঅ'টো কি প্ৰথমতে আপুনি জানিব লাগিব গৰম আৰু ঠাণ্ডা কিয় আহে তো এইটো জানি লওক মই ডিম্পুছ ব্লগ বুলি চেনেল এটা আপোনালোকে দেখিছে বা শুনিছে তাতে ডিম্পুদাই বুজাই দিছে যে গৰম আৰু ঠাণ্ডা কিয় হয় তো সেই কথাই মই অলপ বুজাই দিওঁ অলপমান বুজাম আৰু যদি ভালকৈ বুজিব লাগে তেওঁ চেনেলটো চাব পাৰে তো মই মোৰ কথাটো পিছত বুজাই দিম প্ৰথমে সেই ভিডিঅ'টো গৰম আৰু ঠাণ্ডা কিয় আহে সেইটো বুজাই কৈ আছোঁ আপোনালোকক তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ চোৱা ইয়াতে আছে আমাৰ সূৰ্যটো ইয়াতে আছে আৰু পৃথিৱীৰ সূৰ্যৰ চাৰিওফালে এনেকুৱা ঘূৰি থাকে ঠিক আছে আৰু জানুৱাৰী মাহত ধৰি লোৱা পৃথিৱীটো ইয়াতে আছে এনেকৈ কৈ আৰু জুলাই আগষ্ট মাহত ইয়াতে থাকে যেতিয়া ইয়াতে ধৰি লোৱা জানুৱাৰী মাহ ইয়াতে আগষ্ট পৃথিৱীটো এনেকুৱা চিধা হৈ নাথাকে অলপ এনেকুৱা হেলানিয়া থাকে তো ইয়াত অলপ হেলানিয়া আছে আৰু সূৰ্য ৰশ্মিটো ডাইৰেক্ট গৈ আমাৰ পৃথিৱীত ইয়াতে পৰে হেলানিয়া থকাৰ কাৰণে আমাৰ এইটো হ'ল উত্তৰ মেৰু আৰু এইটো হ'ল দক্ষিণ মেৰু আৰু আমাৰ ভাৰতবৰ্ষটো ইয়াতে উত্তৰ মেৰুতে অৱস্থিত সূৰ্য ৰশ্মিটো ডাইৰেক্ট গৈ এনেকুৱা ইয়াতে ডাইৰেক্ট গৈ পৰিব নোৱাৰে সেইকাৰণে ইয়াতে ঠাণ্ডা হয় সেই মাহত ঠাণ্ডা হয় আৰু ইয়াতে সূৰ্যটো এনেকুৱা হেলানিয়া থাকে পৃথিৱীটো আৰু ডাইৰেক্ট গৈ সূৰ্য ৰশ্মিটো ইয়াতে পৰি যায় সেইকাৰণে আগষ্ট মাহত গৰম হয় আপোনালোকে বুজি পাইছে যে গৰম আৰু ঠাণ্ডা কিয় হয় তো এতিয়া চোৱা যে ইমান গৰম বাঢ়িছে কিয় এইটো হ'ল যে আজিৰ পৰা 50-60 বছৰ আগতেই পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰিছিলে আৰু পৃথিৱী এনেকৈ হেলনীয়া আছিলে যে আজিৰ পৰা 50-60 বছৰ আগতে এনে গৰম নাছিলে এতিয়া ইমান গৰম কিয় এই বিষয়ে আজি কথা পাতিম ওজন স্তৰ চিনি পায়নে ওজন স্তৰ ক'ত থাকে ওজন স্তৰৰ কাম কি চিনি পায়নে যদি চিনি নাপায় তো ভিডিঅ'টো চাওক ধৰি লোৱা এই আছে আমাৰ পৃথিৱী এইটো হ'ল আমাৰ পৃথিৱীৰ কেইটামান স্তৰ আছে যেন বায়ু স্তৰ প্ৰথমটো হৈছে ট্ৰেটস্ফিয়াৰ সেইটো যেনে বৰষুণ বিজুলী এইবিলাক থাকে 2 নম্বৰে এইটো থাকে 18 কিলোমিটাৰ আৰু 2 নম্বৰত আছে ষ্ট্ৰেটস্ফিয়াৰ ইয়াতে যিবিলাক আমাৰ প্লেইন হেলিকপ্টাৰ যিবিলাক আছে এইবিলাক ইয়াতে উৰি থাকে আৰু ষ্ট্ৰেটস্ফিয়াৰৰ উপৰিভাগত আছে ইয়াতে আছে ওজন স্তৰ তো নিশ্চয় চিনি পাইছে আপোনালোকে ওজন স্তৰ ক'ত থাকে ওজন স্তৰৰ এতিয়া চোৱা ওজন স্তৰৰ কাম কি ইয়াতে ধৰি লোৱা আছে আমাৰ সূৰ্য আৰু সূৰ্যৰ পৰা যিবিলাক অতি বেগুনীয়া ৰশ্মি আমাৰ পৃথিৱীত আহি পৰে সেই অতি বেগুনীয়া ৰশ্মিডাল ওজন স্তৰে এনেকুৱা ঘূৰাই দিয়ে
মানে অতিবেগুনী ৰশ্মিডাল যদি পৃথিৱীত আহে তেনেহ'লে পৃথিৱীৰ বহু ক্ষতি হ'ব পাৰে, মানুহৰ বেমাৰত আক্ৰান্ত হৈ পৰিব পাৰে, কিন্তু মানুহৰ কেঞ্চাৰ আদি বহু চৰ্ম ৰোগৰ বেমাৰ হয়। পৃথিৱীত মানে ৰক্ষা কৰিছে এই ওজন স্তৰে। তো আপোনালোকে চিনি পাইছে যে ওজন স্তৰ কি আৰু ওজন স্তৰৰ কাম কি। এতিয়া ওজন স্তৰ দিন দিন কমি গৈ আছে কিয়? তো কাৰণটো হৈছে পৃথিৱীত যিবিলাক কল কাৰখানা আছে বা ফেক্টৰী আছে বা দিন ৰাতি ট্ৰেইন চলি আছে বা বাছ চলি আছে, এইবিলাকৰ পৰা ওলোৱা যিবিলাক ধোঁৱা ওলাই আছে বা ফেক্টৰীৰ পৰা যিবিলাক ধোঁৱা ওলাই আছে, গাড়ীৰ পৰা ধোঁৱা ওলাইছে, এই প্লেইনৰ পৰাও যিবিলাক ধোঁৱা ওলাই আছে, সেই ধোঁৱাবিলাক ক'ত গৈ আছে? সেই আমাৰ ওজন স্তৰত গৈ আছে। ওজন স্তৰত গৈ ওজন স্তৰৰ মাত্ৰাটো এনেকুৱা কমাই দি আছে, যাৰ ফলত অতিবেগুনী ৰশ্মিডাল আমাৰ পৃথিৱীত আহি আছে আৰু ইমান গৰম বাঢ়ি আছে। নিশ্চয় বুজি পাইছে যে ওজন স্তৰৰ কাম কি, কিহৰ কাৰণে কমি আছে ওজন স্তৰ। বুজি পাইছা? তো এইটো হ'ল আজিৰ ভিডিঅ'। আৰু তাৰপিছত আৰু স্তৰ আছে যেনে মধ্যমণ্ডলৰ কাম হ'লে এই যিবিলাক আমাৰ পৃথিৱীত যিবিলাক উল্কা আহি পৰে, সেই উল্কাবিলাক ৰক্ষা কৰে এই মধ্যমণ্ডলে। তাৰপিছত আছে আৰু এটা স্তৰ আছে যেনে আয়ন মণ্ডল। এই আয়ন মণ্ডল আমাৰ যিবিলাক ছেটেলাইট থাকে, সেই ছেটেলাইটবিলাক আয়ন মণ্ডলতে থাকে। তো নিশ্চয় বুজি পাইছে মই কি কৈ আছোঁ। যদি এনেকুৱা চলে আৰু দিন আৰু গৰম বাঢ়িব আৰু সময় আহিব আৰু পৃথিৱী নাই হৈ যাব। পৃথিৱী নাই হ'লে মানুহ নাই হৈ যাব, এইটো কিন্তু আমাৰ বৈজ্ঞানিকে এনেকুৱা সৃষ্টি কৰি আছে যে ধোঁৱা নোলোৱা গাড়ী যেনে বুলেট ট্ৰেইন, টমটম এইবিলাক ওলাই আছে, আৰু গাড়ী ওলাব আৰু বাচি যাব পৃথিৱীখন, বচাব আমাৰ বৈজ্ঞানিকসকলে। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনে লাগিছে। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।